हाय फ्रेंड्स अस्सलाम वालेकुम आई होप आपलोके ভালে আছে লাইভ মাম্পিৰ আনতে বলগলে সকলোকে স্বাগতম জনালো আজি প্ৰথমতে কৈ দিও যদি নতুন কোনোবা মোৰ চেনেললৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ ব্লগটো মই মৰ্নিংৰ পৰা আৰম্ভ কৰি দিলো আৰু কিচেনৰ কামখিনি হেখিনি বাৰু নেদেখালো হেখিনি মোৰ হেকে হল প্ৰায় অলমোস্ট আৰু যেহেতু মৰ্নিংত বৰ্তমান ৰন্ধা বঢ়া নাই ৰমজান মাহ আৰু ইফালে মই বেড কভাৰখন চেঞ্জ কৰি আছো যেহেতু বৰ্তমান ইমানে ধুলি বালি ন কি কম আৰু বৰহুন আমাৰ ইফালে নাইয়ে মানে এনেকুৱা হৈছে আৰু সাবা আজি চেঞ্জ কৰিম কালি আকৌ ধুলি বালি দি লেতেৰা যে এনে টিনৰ ঘৰ যে আৰু বেছি আৰু ধুলি আহে আৰু ফাগুন মাহটো মোৰ কাৰণে একেবাৰে বেয়া দিন মই বহুতে বেয়া পাওঁ ফাগুন মাহটো আৰু কাৰ এনেকুৱা হয় কবচোন আৰু আনফালে ড্ৰেছিংখন অলপ চেঞ্জ কৰি আছো মানে সিজিল কৰি আছো বাচ্চা থাকিলে এনেকুৱা লেতেৰাই হ'ব আৰু ইফালে চেঞ্জ কৰিব আনফালে হিচাপ আকৌ লেতেৰা কৰি দিয়ে আৰু ইফালে মই এইখিনি মানে ক্লিন কৰি আছো যেহেতু বহুত ধুলি হৈছে এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্ন থাকিলে ৰুমটো ভাল লাগে মনটো ভাল লাগে আৰু চাবা ইফালে আহি চাবা ৰুমটো যদি একেবাৰে লেতেৰা হৈ থাকে মনটো আৰু বেছি মানে বেয়া লাগি থাকে তো ৰুম ক্লিন মানে মনটো ফ্ৰেছ হৈ থাকে হয় না কবচোন গাইস কাৰ এনেকুৱা অনুভৱ হয় আৰু এই কাপোৰখিনি মোৰ যোৱাকালিয়ে ধোৱা হৈছিল কালি যোৱাকালি সময় নহল যে এইখিনি জাপিব তো আজি এইখিনি জাপি আছো একচুয়ালি ষ্টাইল দিব কাৰণে মই ৰাখিছিলো তো ষ্টাইলটো আজি দিয়া নহল আৰু তো পিছত দিব লাগিব আজি এনেকৈ জাপি থৈ দিও আৰু যেহেতু মানে মনটো ইমান মানে কৰিবলৈ মন নগল আৰু যেহেতু ৰোজাৰ মাহ এনে মানে আৰু কি কম আৰু গাইস আপোনালোকসকলে জানে যেহেতু আমাৰ ধৰ্মৰ লোকসকলে যে ৰোজাৰ মাহ ৰোজা থাকি মানে হিমান এটা কাম কৰিবলৈ মন নাযায় আৰু আনফালে আম্মাৰ হয় আৰু মোজা হয় এইখিনি আম্মাৰ কোনটো মোৰ কোনটো মই ধৰিব পৰা নাই ভাবিলো আম্মাৰ ওচৰত লৈ যাওঁ আম্মাৰ কোনটো হয় আম্মাৰ হয়তো চিনি পাব পাৰে আৰু তাৰ পিছত মই ইফালে আৰু কাপোৰ আছিল সেইখিনিতে এনেকৈ থৈ দিলো আৰু এইখিনি মই মাষ্ট বি এইখিনি দিবই লাগিব ইস্তাৰি নহলে মোৰ কালি পিন্ধি যোৱাৰ কাৰণে প্ৰব্লেম হ'ব ডিউটিত তো ভাবিলো সেইকাৰণে দি আছো আৰু গাইস আপোনালোকে ব্লগটো চাব গাইস আৰু এইখিনি কথা কৈ দিও আজিকালি নতুন ফ্ৰেণ্ডৰ লগ পাইছো ভালে লাগিল ভিডিঅ'ত তো সিহঁতৰ ভিডিঅ'বিলাক চাওঁ মই আৰু কি হয় কিছুমানে সাবস্ক্ৰাইব কৰে আকৌ আনসাবস্ক্ৰাইব কৰি দিয়ে চাওক আপোনালোকে যদি সাবস্ক্ৰাইব কৰিছে তো ভাল কথা আৰু এতিয়া যদি আনসাবস্ক্ৰাইব কৰিব লাগে সাবস্ক্ৰাইব দৰকাৰ নাই ন তো সেইটোৱে কথা আৰু যদি ভিডিঅ'টো বেয়া লাগে আপোনালোকে নাচাব তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে এই গাইজ মই এইখিনি সাফ কৰোতে ইয়াৰ পৰা এটা জেঠীত কণী পালো এইটো চাওকচোন কিমান সৰু চাওক আহিলো মই আমাৰ কিচেনৰ ওচৰত খিৰিকীখন যিখন আছে চাব পাৰে কিমান লেতেৰা হৈছে ন মানে এক সপ্তাহ মানে হলে মানে চাব নোৱাৰি এনেকুৱা মানে লেতেৰা হৈছে তেল চেল মানে চিটিকি আহে তো টাইলছ হলে তো একো কথাই নাই গাইস সেইখিনি মানে যেতিয়া ৰন্ধা বঢ়া হয় লগে অলপ মানে মুছি দিলে সেইটো যায় আৰু তো আমাৰতো এইটোতো কৰিব নোৱাৰো মানে তো ভাবিলো আজি যেহেতু বন্ধ আছে তো সেইকাৰণে কৰি দি আছো আৰু কি হয় ইয়াত মই এটা বস্তুত ইউজ কৰিছো আপোনালোকক মই দেখুৱাম এইটোনো কি হয় চাব সেইটো দিলে ইমান আৰু খহিব নালাগে আমাৰ আসান মানে ইজিলি আমি এইখিনি সাফ কৰিব পাৰো তাৰ পিছত ইফালে মই বুটখিনি ভিজাব দিছো যেহেতু ৰমজান মাহ বুট মেইন আমাৰ হয় না তো বুট বিৰিয়ানীটো মেইন আৰু আমাৰ ঘৰত হেতুই বেছি চলে বুট বিৰিয়ানী নহলে কোনেও ভালকে মানে ইফতাৰ কৰিব নোৱাৰে তো এনেকুৱাই নহলে আৰু কিবা ভাবে যে কিবা মানে ৰেডি কৰা নাই তো হেতুই বুটটো আমাৰ মেইন আৰু বিৰিয়ানীটো তাৰ পিছত চাওক মোৰ ইয়াৰ ফাইনেল লুক চাওক একদম ক্লিন হৈছে ন গাইস আপোনালোক কেনে লাগিছে জনাবচোন ইটো মই কিহেৰে ক্লিন কৰিছো ৰব আপোনালোক মই দেখাই আছো আপোনালোক ভিডিওটো শেষলৈকে চাব মই দেখুৱাই আছো চাওক একদম পৰিষ্কাৰ কৰি উন্নত হৈ গৈছে ন ইমান এনেকুৱা হলে ভালে লাগে চাব আকৌ দুদিনৰ পিছতে এনেকুৱা আকৌ লেতেৰা হৈ যাব উপায় নাই আৰু যেহেতু এইটো দিয়ে মই ক্লিন কৰিছো চাব পাৰে কি এইটোই হয় এইটো আছিল ঘৰত বেছিব আহিছিল দাদাই মই আগৰ ভিডিওত দেখুৱাইছিলো তাতে মই লৈছিলো আৰু গাইস তাৰ পিছতে আহিলে মোৰ এটা পাৰ্সেল আৰু পাৰ্সেলটোত কি আছে তো পাৰ্সেল আহিলে এনে মনটো ভাল লাগে ন নিউ বস্তু চাবলৈ হলে তাৰ পিছত মই ছোৱালীজনী তো ক'ব নালাগে সিহঁতে তো আৰু বেছিকৈ মানে এক্সাইটেড হৈ থাকে আৰু আমাৰ ঘৰ পাৰ্সেল আহিলে মই এটা আনবক্সিং কৰিব নোৱাৰো বেটি দুজনীয়ে আনবক্সিং কৰি দিয়ে আৰু এফালে খুশবু আনবক্সিং কৰি আছে আপোনালোকে চাই থাকিব ইয়াত কি আছে গাইস
গাইজ আৰু এইটো কেনে হয় যিয়ে যি ইউজ কৰিছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন ইয়াৰ ৰিভিউটো কেনেকুৱা মই ফাৰ্ষ্ট টাইম এইবাৰ ইউজ কৰিম ফ্ৰিজ কণ্টেইনাৰ হয় 4টা আহিছে আৰু 6 থাকে বাট মই 4টাই দিছোঁ 4টা ভাবিলোঁ যে কেনেকুৱা আহে চাওঁ আৰু ট্ৰাই কৰি আৰু কি হয় ইয়াত বস্তুবিলাক আই থিংক ভালে থাকিব আমি এনে মানে বাসন বৰ্তনত থলে কি হয় হেতু আমি কি ৰাখিছো আমি মানে মনত নাথাকে যেতিয়া ফ্ৰিজটো ওপেন কৰো তো এইটো হলে আমি চাব পাৰিম ফ্ৰিজ ওপেন কৰাৰ লগে লগে আমি ইয়াত কি আছে না নহয় হেতু চাব পাৰিম তো বস্তু নষ্ট হোৱাৰ কোনো চান্সে নাই তো এইটো আপোনালোক কেনে লাগে জনাবচোন এইটো ৰিভিউটো প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে ফ্ৰেণ্ডছ নাপাহৰিব এইটো ৰিভিউটো জনাবলৈ মোৰ তাৰপিছত মই ৰুম ইয়াতে চাব পাৰে এইবিলাক টিনৰ ঘৰৰ এই মাজেদি এনেকৈ ধুলি আহি থাকে মানে 2-3 দিনৰ ভিতৰে মূৰে মানে এনেকৈ মানে ক্লিন কৰিবই লাগিব মাছটো সব কিমান লেতেৰা ওলাইছে ইয়াৰ পৰা তাৰপিছত আহিলো মই নানিক গা ধুৱাবলৈ মানে তাই নিজে মানে ধুব খোজে মানে কাকো লাৰিব নিদিয়ে তো এনে মোক দিয়ে মাজে তথাপি কেতিয়া নিদিব নোখোজে তো ইফালে মই তাই গাখন ধুই মেলি লৈ ময়ো গা পাও ধুই লৈ যিহেতু জহৰৰ নামাজৰ টাইমো হৈ আহি আছে নামাজৰ টাইমতে ফুৰিব লাগিব গাইজ ক্ষতি হ'ব ইফালে দানে গা চা ধুই ময়ো গা চা ধুই নামাজ পঢ়ি পিছতে ভাবিলোঁ কাপোৰখিনি আগতে মই সিজিল কৰি লৈ লওঁ নহ'লে এইখিনি ৰৈ থাকিব কিচেনত সোমালে আৰু এইখিনি মোৰ মানে সিজিল কৰা নহ'ব তো আগতে এইখিনি কৰি লৈ মেলি লৈ একেবাৰে কিচেনত লগ পাইছোঁ ফ্ৰেণ্ডছ ফ্ৰেণ্ডছ মিঠালাওৰ মানে পিটিকা কাৰ প্ৰিয় হয় মোৰ হলে সবতকৈ মিঠালাওৰ প্ৰিয়টো শুকান জলকীয়া দি খাবলৈ বহুত টেষ্টি লাগে গৰম ভাতৰ লগত হয়নে আৰু ইফালে মই এইখিনি বইল কৰিব দিছোঁ আনফালে বুটটো বইল কৰিবলৈ দিছোঁ আৰু তাৰ বুটখিনি বইল কৰাৰ ইফালে মই আলুখিনি দি শুকান মাছেদি বনাম আৰু শুকান মাছ হয়তো বহুতে খাবলৈ বেয়া পায় মোৰ হলে ভালে পাওঁ ঘৰতটো ভাল পাওঁ বজাৰতটো ইমান ভাল নালাগে হেতু অলপ এটা বেয়া গন্ধ আহে ন ঘৰতটো ভালকে মানে ধুই মেলিলে শুকাই দিওঁ যে সেইখিনি ইমান গন্ধ নাহে আৰু এইখিনি শুকান মাছ দিছে মোক বায়ে তো এইখিনি বনাই আছে মই আলু দি অলপ বেঙেনা দিলে ভাল হ'লে আৰু বেঙেনা আম্মা কি কৰি আছা মই বিৰিয়ানী চাউল ভাজি আছো মা আনফালে মই বুটৰ কাৰণে পিয়াজ আৰু জলকীয়াখিনি অলপ ফ্ৰাই কৰি আছো ব্ৰাউন আকাৰলৈকে ব্ৰাউন আকাৰ হ'লেহে তাতে সেই বুটখিনি মিলি দিম আৰু আনফালে ভাজি আছো মই বিৰিয়ানীৰ চাউলখিনি একেলগে ভাজিছোঁ তাৰপিছত ইয়াত দিলে বাটাৰ মই বাটাৰ দিয়া নাই এনে ৰেগুলাৰ ইউজ মানে যেটো 1 মান্থ ৰেগুলাৰে খাব লাগে তো সেইকাৰণে বাটাৰ বা ঘি হিমান মই নিদিওঁ আমো এইটো কিহৰ জুচ পাপায়া কি দিছে তাতে পাপায়া খেজুৰ চিনি গাখীৰ তাৰপিছত অলপমান পানী আৰু দিব লাগে বনাই আছো পুলি পিঠা এইখিনি মই গাখীৰত দি বনাম নাৰিকলেৰে দি বহুত টেষ্টি হৈ গৈছে আৰু আজি ৰেচিপিটো শ্বেয়াৰ নকৰো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলো আল্লাহ হাফিজ